আপোনালোকে চাই আছে হেল্পিং আসাম ফাইনেন্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আসামৰ তৰফৰ পৰা এটা বিজ্ঞাপন আহিছে ইয়াত উল্লেখ কৰিছে কৃষক ৰাইজৰ জ্ঞাতাৰ্থে কৃষি যান্ত্ৰিকীকৰণ সুযোগ গ্ৰহণ কৰিবলৈ কৃষক ৰাইজৰ বাবে সোণালী সুযোগ গাইগুটীয়া বা কৃষক গোট দুই ধৰণে আগবঢ়োৱা হৈছে এই সুবিধা উল্লেখ কৰিছে কৃষি যান্ত্ৰিকীকৰণৰ জৰিয়তে কৃষি উৎপাদন বৃদ্ধি কৰাত সহায়ক হোৱাকৈ অসম চৰকাৰৰ কৃষি বিভাগে পূব ভাৰতৰ সেউজ বিপ্লৱৰ সূচনা চমুকৈ BGREI শীৰ্ষক আঁচনিৰ সহায়ত কৃষক ৰাইজলৈ ৰাজসাহায্যৰ সহায়ত ৰোটাভেটৰ ধানৰ কঠীয়া ৰোৱা যন্ত্ৰ আৰু ধানৰ মৰণা মৰা যন্ত্ৰ আগবঢ়াইছে এই সুবিধা লাভ কৰিবলৈ অনতিপলমে কৃষক ৰাইজক নিজৰ কৃষি এলেকাৰ কৃষি সম্প্ৰসাৰণ সহায়ক বা সংশ্লিষ্ট কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া বা মহকুমা কৃষি বিষয়া বা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল কৃষি বিভাগ অসম ইয়াত উল্লেখ কৰিছে কৃষি যন্ত্ৰৰ নাম কৃষি যন্ত্ৰৰ সবিশেষ ৰাজসাহায্যৰ পৰিমাণ প্ৰথমত দিয়া আছে ট্ৰেক্টৰ চালিত ৰোটাভেটৰ 6 ফুট 35 bhpতকৈ অধিক শক্তিযুক্ত 50% বা সৰ্বোচ্চ 46,800 টকা সীমাবদ্ধ তাৰপাছত দিয়া আছে ট্ৰেক্টৰ চালিত ৰোটাভেটৰ 7 ফুট কৃষি যন্ত্ৰৰ সবিশেষ হ'ল 35 bhpতকৈ অধিক শক্তিযুক্ত ৰাজসাহায্যৰ পৰিমাণ হ'ব 50% বা সৰ্বোচ্চ 47,600 টকা সীমাবদ্ধ তাৰপাছত দিয়া আছে কৃষি যন্ত্ৰৰ নাম সেল্ফ প্ৰপেলড ধানৰ কঠীয়া ৰোৱা যন্ত্ৰ কৃষি যন্ত্ৰৰ সবিশেষ 4টাকৈ শাৰী বিশিষ্ট ৰাজসাহায্যৰ পৰিমাণ হ'ল 50% বা সৰ্বোচ্চ 1,50,000 টকাৰ সীমাবদ্ধ তাৰপাছত দিয়া আছে কৃষি যন্ত্ৰৰ নাম ট্ৰেক্টৰ চালিত ধানৰ মৰণা মৰা যন্ত্ৰ কৃষি যন্ত্ৰৰ সবিশেষ দিয়া আছে 35 bhpতকৈ অধিক শক্তিযুক্ত ৰাজসাহায্যৰ পৰিমাণ দিয়া আছে 50% বা সৰ্বোচ্চ 1,00,000 টকাত সীমাবদ্ধ আৰু এই বিজ্ঞাপনটো আহিছে কৃষি বিভাগ অসমৰ পৰা এই ভিডিঅ'টোত আছিল এইখিনিয়ে গতিকে সকলোকে ধন্যবাদ জনাই ইয়াতে সামৰণি মাৰিলোঁ